Subscribe now and press the bell icon for more videos. ফ্ৰেণ্ডছ, আমি যমুনা পাৰ্কলৈ আহিছোঁ গোলাঘাট। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো পুখুৰী। এতিয়া ওপৰলৈ যাওঁ আমি। এইটো হৈছে পুখুৰী যমুনা পাৰ্কৰ। বহুত ধুনীয়া দেই। ধুনীয়া গান চলি আছে। এইটো হৈছে সৰু পোৱালীৰ পাৰ্ক। আহিব আপোনালোকেও, গোলাঘাটত আছে। তো বহুত ধুনীয়া জেগা। আমাৰ হাঁহো আছে ইয়াত, চব পাব চাবলৈ। পুখুৰী আছে, হাঁহ আছে, চব পাব। আমাৰ গোলাঘাট টাউনৰ ওচৰতে, আৰু ধুনীয়া গানো বজি থাকে। তো চাই লওক। আহি আছোঁ আৰু খোজকাঢ়ি কিমান দূৰ পাৰোঁ গৈ থাকোঁ। এইফালে এডাল ৰোড, মেইন ৰোড। গৈ আছোঁ খোজকাঢ়ি। দেখিছে নাই বাৰু আমাক? এইটো ভাগিন, লৈ আহিছোঁ তাকো। তো মোৰ ব্লগত আছেই প্ৰায়, আৰু থাকিব আগলৈকে। ইয়াকো বনাই আছোঁ, ঠিক আছে। এই দোস্ত, কেনেকুৱা লাগিছে জেগাখিনি? ভাল লাগিছেনে? তো আমি এতিয়া গৈ আছোঁ, ঘূৰি আছোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব জেগাখিনি। তো আমাৰ এই পুখুৰীটো এটা বহুত বিখ্যাত পুখুৰী, যমুনা পাৰ্ক বুলি ক'লে। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহুত আহিছিলে আগত। তো এতিয়া মানে সেইটো অলপ কমাই দিছে। এতিয়া মানে তাত কোৱা হৈছে যে অকল ফেমিলিহে আহিব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, কিন্তু ছিংগেল নহয়। চ' জনাব মোক। সেই দোস্ত, আমি এতিয়া পানীত গৈ আছোঁ। এয়া পানীৰ মাজত গৈ আছোঁ।
ভাল লাগিছেনে বাৰু? ইমান ধুনীয়া এটা প্লেচ।